Hello viewers, welcome to my channel. আজি আমি জুগিবাই বিললৈ যাবলৈ ওলাইছো। যোৱাৰ আগতে আমি অকমান গ্লুকন ডি অকমান বনাই লওঁ। তাত অকমান পিয়াও লাগিব পায়। মাস্ক পিন্ধিলো, গ্লুকন ডি ভৰালো, জোতা পিন্ধিলো, এতিয়া আমি যাওঁ। এয়া আমি যাবলৈ আৰম্ভ কৰিছো। এতিয়া আমি জুগিবাইলৈ গৈ আছো। এতিয়া অলপ বৰষুণো দি আছে এতিয়া। এয়া এতিয়া অলপ বৰষুণ পৰি আছে। ইয়াৰ পৰা জুগিবাৰী বেছি দূৰ নহয়, 4 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। এয়া সতীসাধনী কলাক্ষেত্ৰ পাইছোহি। এইখন গোলাঘাট কেন্দ্ৰীয় বিদ্যালয় পাইছোহি। এয়া এখন বিল, ধুনীয়াকৈ পদুম ফুল ফুলি আছে। ধুনীয়া লাগিছে দেই, বৰ সুন্দৰ পৰিৱেশ। ডাঙৰ মাছ এটা বনাই থোৱা আছে আৰু এইখিনিতে খেজুৰি এজোপা লাগি আছে। পাতত পানীটো ৰৈ আছে, বৰ ধুনীয়া লাগিছে। জোকাই দিওঁ, মুকুতাৰ নিচিনা লাগিছে না, হৈ গ'ল। নাই কিনকে ইয়াত বৰষুণৰ টোপাল পৰি আছে, সেইটো কাৰণে ইয়াত গৰম ভাৱটো নাই। ৰাস্তাকেইটাও ধুনীয়াকৈ বনাই থৈছে। মোৰ লগত গৈ আছে, এইফালে চাহ বাগান। এখন চিলড্ৰেন পাৰ্কো বনাই থৈছে, আৰু এইটো এটা আৰ্টিফিচিয়েল ডাইনাছৰ। আৰু এতিয়া অকণমানকৈ ৰ'দো দিছে। এয়া বিলখন পাৰ হ'বলৈ দলঙৰ ব্যৱস্থা কৰি দিছে ইয়াত। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। আৰু সেইখন দলং। এইফালে দলংখনৰ পৰা ভিউটো বৰ ধুনীয়া লাগিছে। ফ্লেগ দি পেলাই ধুনীয়াকৈ সজাই থৈছে দলংখন। এই বিলখনত এতিয়া মাছো পুহিছে বুলি শুনিছোঁ। আজি দেওবাৰ বুলি যথেষ্ট মানুহ আহিছে। এইফালে এখন বাগান আছে, ধুনীয়া বাগান ডাঙৰ।
জিয়া ফটোতে এটা মাৰিলোঁ ইয়াত ঢেৰ জিয়া আছে এইখিনিত ইফালে জিয়া চাৰিওফালে জিয়াই জিয়া বৰগছ দুজোপা আছে ডাঙৰ ডাঙৰ এজোপা সেইজোপা এজোপা এইজোপা ইয়াৰ তলত মানুহ ভাগৰি গ'লে ইয়াত বহে আহি ইয়াতে গৰু পোৱালি এটা দেখিলোঁ ঘাঁহ খাই আছে ইমান কিউট লাগিছে এতিয়া এইখিনিত ৰ'দটো বহুত টেক টেককৈ পৰিছে দেই এয়া আমি বৰগছৰ তলত ৰেষ্ট কৰিছোঁ অকণমান গছজোপা ভিউটো এইখিনিৰ পৰা ভাল লাগিছে বহি পেলাই এই পইণ্টটোৰ পৰা এতিয়া যাবলৈ লৈছোঁ এই কুকুৰটোৱে নাজুকাই সম্ভাৱনা লগাইছে যাওঁতে অফ ৰোডৰ গাড়ী এখন দেখিলোঁ ছেফ ৱাইল্ড লাইফ লিখা আছে দেখিলোঁ কি এইখিনিতে ঔটেঙা গছ এজোপা আছে আমি তাৰপৰা অকণমান আগলৈ আগবাঢ়ি আহিছোঁ ইয়াত গছ গছনি ঢেৰ আছে এইখিনিত পৰ্যটন ক্ষেত্ৰৰ পৰা ঘূৰি আহিলোঁ আজি আবেলিটো ভালকৈ পাৰ হ'ল আৰু ফুলবিলাক দেখি পেলাই মনটো ৰিফ্ৰেছ হৈ থাকিলে দেউতাই বস্তু এটা কিনিবলৈ ৰখালে কিন্তু এইখিনিত বহুত ধুনীয়া সেউজীয়া সেউজীয়া ধাননি আছে এইখিনিত ইয়াৰ ভিউটো বহুত ধুনীয়া লাগিছে আমি ঘৰলৈ আহি পালোহি মই গাটো ধুই ল'লোঁ এইটো এণ্ড কৰোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই থেংক ইউ ফৰ ৱাচিং